মানে আমি টাউনৰ ফালে ওলাই গৈ আছোঁ হাৱাটোৰ কাৰণে আপোনালোকে মাত চাত শুনা নাই ভালকৈ ব'লক এইটো হৈছে এই ৰাস্তাটো বনাবৰ কাৰণে শিলগুটি পেঁচা মেচিন ডাঙৰ শিলগুটি সৰু শিলগুটি কৰা হয় এইটো ৰাস্তাৰ কাৰণে এই মেচিনটো বহাই লোৱা হৈছে এই স্থলীত ৰাস্তাটো চাওক কিমান ডেঞ্জাৰ হৈ আছে মানে কি হ'ল বৰষুণ দি আছিলে সেইকাৰণে এনেকুৱা হৈ গ'ল কিন্তু ভালেই আছে আগলৈ ভাল আছে পকা ৰাস্তা হৈ গৈছে হাইৱে মজা ব'লক ৰাইজসকল আহি নিশ্চয় চিনি পাইছে তিনিচুকীয়া অহাসকলে এইটো কি হয় যে এইটো তিনিচুকীয়া ষ্টেচন হয় তিনিচুকীয়া ষ্টেচন আমি পাই গৈছোঁ এইবাৰ যাম আমাৰ নিজৰ গন্তব্য স্থান ব'লক আৰু ট্ৰেফিক পূৰা ভিৰ হৈ আছে ট্ৰেফিক জাম হৈ আছে ট্ৰেফিক জাম মানে কি আৰু অলপ থাকে আৰু টাউনত ট্ৰেফিক জাম আজি বেছি নাই তেও আৰু through the highways till my shadow turns to sun rays and on we'll go through the wastelands through the highways and এই হুচাইডে নাযাওঁ আমি চিধি যাম তিনিচুকীয়াৰ নামটো পাইছিলে এই তিনিকুণীয়া পুখুৰীটোৰ কাৰণে এইটো চাওক এই মানুহখিনি পিছ চাইডে থকা পুখুৰীটো চাওক এই পুখুৰীটো দেখিছে পানী নাই অলপ আছে এই পুখুৰীটো হৈছে তিনিটা কোণ আছে সেইকাৰণে তিনিচুকীয়া এই পুখুৰীটোৰ কাৰণে নামটো হৈ গ'ল আৰু তিনিচুকীয়া টাউনখনৰ নাম আগৰ দিনৰ মানুহবিলাকে আৰু এই তিনিকুণীয়া পুখুৰীটো দেখিয়ে আৰু তিনিচুকীয়া নাম ৰাখি দিলে এই টাউনখনৰ নাম সেইখন চাইনবোৰ্ডখন দেখিছেনে বাৰু সেইখন আমি পাই গ'লো বিশাল মাৰ্কেট আমি পাই গ'লোহি বিশাললৈ আহিছোঁ শব্দটো ভালকৈ যোৱা নাই চাগে বহুত হুলস্থুল হৈ আছে ব'লক এতিয়া এণ্ট্ৰি কৰোঁ বিশালত ব'ল সৰু সুৰা বস্তু কেইটামান ল'লোঁ আৰু ব'লক যাওঁ আৰু কিবা এটা খাই যাব লাগিব পকৰি ঘুগুনি সমোচা খাবলৈ আহি গ'লোঁ কেনা লাগিছে জালটো কেনেকুৱা ইয়াত চলা ৰেলিয়াই গৈছোঁ কি চাইডত ৰৈ লৈ জিভাখন টিপকতে উলিয়াই ৰেলি বেয়া পৰিছে ইমানে জ্বলা সৰু ল'ৰা জলকীয়া খাব নোৱাৰোঁ জলকীয়া খাই লওঁ